বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সূৰ্য গ্ৰহণৰ সময়ত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আমল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত এবাৰ সূৰ্য গ্ৰহণ হ'ল। এই সময়ত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি আমল কৰে দেখাৰ উদ্দেশ্যই সাহাবাসকলে নিজৰ কাম এৰি আনকি ডেকা ল'ৰাসকলেও যিসকলে পথাৰত তীৰন্দাজীৰ অনুশীলন কৰি আছিল সকলোৱে দৌৰি আহি হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত হাজিৰ হ'ল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 2 ৰাকাত কসুফৰ নামাজ আদায় কৰিলে। নামাজ ইমান দীঘলীয়া আছিল যে যিসকল তেখেতৰ সৈতে নামাজত থিয় হৈছিল তেওঁলোকৰ ভালে কেইজনে অচেতন হৈ পৰি গৈছিল। হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নামাজত কান্দি কান্দি এই দুআ কৰি আছিল, হে প্ৰতিপালক, তুমি মোৰ লগত ৱাদা কৰা নাই জানো যে মই পৃথিৱীত থকা অৱস্থাত তুমি এওঁলোকক আজাব নিদিয়া আৰু মোৰ উম্মতে যেতিয়ালৈকে ইস্তিগফাৰ কৰি থাকিব তেতিয়ালৈকে তোমালোকে তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ আজাব প্ৰেৰণ নকৰা। পিছত হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবীসকলক এই বুলি নছিহত কৰিলে, যেতিয়া সূৰ্য নাইবা চন্দ্ৰগ্ৰহণ হ'ব তেতিয়া তোমালোকে লগে লগে নামাজত থিয় হবা। মই আখিৰাতৰ যি ভয়াৱহ দৃশ্য দেখি আছো, তোমালোকে যদি তাক প্ৰত্যক্ষ কৰিলাহেঁতেন তেন্তে তোমালোকে কমকৈ হাঁহি বেছিকৈ কান্দিলাহেঁতেন। যেতিয়ালৈকে তোমালোকে এই অৱস্থাত পৰিবা তেতিয়াই নামাজত মনোনিৱেশ কৰিবা, সদকা খয়ৰাত আৰু ইস্তিগফাৰ কৰি থাকিবা।